I am responsible for that. Thank you very much. Thank you. I love you too. Yay. তহঁতি কিয় পঢ়িছ? মই নাই পঢ়া দে অনেষ্টলি মই নাই মোলে আহিছে তোমালে আহিছে মই ফুলাও বাৰে বাৰেনো লাগি ধৰিছে উঠতে তোমাৰে নাম গানটো দিছে এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা ড্যাম মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মোমেন্ট ধুনীয়া হেণ্ডৰাইটিং দেই তহঁতি কিয় পঢ়িছ মই নাই পঢ়া দে অনেষ্টলি মই নাই মোলে আহিছে তোমালে আহিছে মই ফুলাও মই নাই পঢ়া মই চাইছো বাৰু এবাৰ ওকে মই কি পঢ়ি দিও নেকি পঢ়ি দে তেতিয়া আমি নাজানো দে ইটস আপ টু ইউ পাৰিবা পঢ়িব পাৰি মই পঢ়িছো মই নাই পঢ়া মানে মই পাব্লিকত পাৰি Sure, চিয়ৰ দিয়া চবে শুনিব দিয়া Okay, first of all, এটাই কথা কৈছো এগালমান অভিমান আছে তোমাৰ ওপৰত আৰু থাকিবই ন হাজাৰ মেছেজ হাজাৰ কল আৰু কিমান মেনশন কৰিছো ইনষ্টাত আৰে এদিন এটাটো ৰিপ্লাই কৰিব পাৰা নাই চিনটো কৰাই নাই আজিলৈকে মনত আছেনে তোমাৰ ওই কোনে লিখিছে কোনে দিছে চিঠিখন সেইটো ক'ব নোৱাৰিম এতিয়াতো ফচি গলো মই মানে তুমি জানা হা কিন্তু প্ৰমিস কৰি দিতে প্ৰমিস আহিব নোৱাৰে ষ্টেজত যে এদিন গোলাপ পাহ দিছিলো তোমাক ষ্টেজত বহুতে দিছিলে বাৰু আৰু মোক দেখি 5টা মানে দিছিল তোমাক ফুল সবৰে ষ্টৰি দিছিলা কিন্তু মোক কিয় একাখৰীয়া কৰিলা মই সাগে স্পেশাল হয় বুজিছা কনফিডেন্স হাই ব্ৰেকেটত কনফিডেন্স হাই উফ বাৰেনো লাগি ধৰিছে উঠতে তোমাৰে নাম গানটো দিছে এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা ড্যাম মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মোমেন্টটো সো সুইট বাৰে ভাবো সন্মুখত পালে কৈ দিম মনৰ কথা কিন্তু সাহসেই নাই অকাত মনত আহি যায় ৰে খাস হাৰ্ট ব্ৰেকৰ সাউন্ড বোলে চিনেমেটিক বেয়া চিনেমেটিক গৈছে অথনিৰ কোনোবা মানে আমাৰ লাইনৰে মানুহ হ'ব লাগিব কোন না অভিজিত আচ্ছা প্ৰথম পঢ়ি লওঁ শুনিছো নতুন গান আহি আছে বোলে তোমাৰ গুনগুন আৰু এই কথা তাক কোনে ক'লে অভিজিতে 100% শিওৰ একো কথা প্ৰাইভেট নাৰাখে এনিৱে আৰু এইটোও শুনিছো কিন্তু মোৰ পৰে পৰি লাগিব আৰু এইটোও শুনিছো এইটো বহুত বেছি স্পেশাল সং হয় বুলি আচ্ছা ৰাণীত শুট কৰিবা বুলি গম পালো এইটো কেনেকৈ গম পালে সেইকাৰণে আহিছে চাগে ন বোলো ইয়াতে তোমাৰ হাতত দি যাওঁ চিঠিখন বহুত বেছি শুভকামনা থাকিল গানটোৰ কাৰণে আগ লগা দেনে কা দেখিছা কিমান খবৰ ৰাখো তোমাৰ absolutely man and শুনা না চুলিখিনি খুলি ৰাখিলে বহুত কিউট দেখিও তোমাৰ এখিনি আমি নুখুলিলে ভাল হ'ব নাই কি পঢ়িব নোৱাৰি নেকি I don't know পাৰি এভাৰেজ খুলাই ৰাখিবাচোন পাৰিলে শ্বুটৰ চিনবোৰতো সেইটো অৱশ্যে তাৰ নহ'ব এইবাৰ খোলা নাই এইটো ফিল্মি লাইন নহয় অনেষ্টলি কৈছো দেই এণ্ড লাষ্টলি দীপিনা ডেকা আই লাভ ইউ ইটি এজন এক্সিডেণ্টেল ভোকেলিষ্ট ভালে থাকা দেই এটা ক্লাপ হ'ব লাগে চিৰিয়াছলি মই ভাষা নাই in short of words right now মই নাজানো কি ক'ব লাগে thank you very much to that special person you upload this one no আপলোড কৰি দিম এটা বস্তু কি ভাল হ'ব মানে ইমান ধুনীয়াকৈ কেনেকৈ লিখিব পাৰে মানুহে thank you very much so grateful গানটো আমি এনাউন্সমেন্ট এটো কৰি কৰিব পাৰো গুনগুনৰ গানটো that's a good thing we can do that আচ্ছা এনিৱে গুনগুন গান আহিব কিন্তু তাৰে আগত এটা কথাই ক'ম যে আপুনি যোনেই নহওক তুমি যোনেই নোহোৱা
বহুত বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে সদায় যেন এনেকৈ দি থাকা তাকে কামনা কৰিছোঁ আৰু সেইটো কাৰণে মোৰো দায়িত্ব আছে মই ভাল কাম কৰিব লাগিব এনেই আৰু মৰম দি থাকিব নেকি মানুহে চ' আই এম ৰেছপনচিবল ফৰ ডেট থেংক ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু